সমগ্ৰ অসমৰ লগতে জাগিৰোডতো হনুমান জয়ন্তী উদযাপন কৰা হয়। ধাৰ্মিক ৰীতি নীতিৰ মাজেৰে পূজা অৰ্চনা কৰা হয়। এই সন্দৰ্ভত আমাৰ সহযোগী সাংবাদিক তেজিন বৰাই যুগুত কৰা এটি প্ৰতিবেদন চাওঁ আহক। নমস্কাৰ, মোৰ নাম শ্ৰী তেজিন বৰা আৰু আপোনালোকে চাই আছে 7 নিউজ অসম। বৰ্তমান আমি আছোঁ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা শ্ৰী শ্ৰী হনুমান মন্দিৰত। ইয়াত হনুমান জয়ন্তীৰ উপলক্ষে ইয়াত সুন্দৰভাৱে সজোৱা হৈছে। মোৰ প্ৰতিক্ষয়ে আপোনালোকক শেহতীয়া দৃশ্য দেখাই আছে। আপোনালোকে তেতিয়ালৈকে চাই থাকক 7 নিউজ অসম। আজি হনুমান জন্ম উৎসৱ হয়। আজি আমি ৰাতিপুৱা 4টাৰ পৰা ইয়াত আহি মানে পথটো খুলি মন্দিৰৰ পথ হয়, দৰৱাজাটো খুলি পেলাই ভগৱান আৰতি কৰি ভগৱানক মানে পঞ্চামৃতে স্নান কৰাই, মানে গা ধুৱাই। আৰু পঞ্চামৃতে দুধ দহি মগু ঘি চেনি আৰু কুঁহিয়াৰ ৰস, ফলৰ ৰস এইবিলাক দি আমি ভগৱানক গা ধুৱাই আৰু বস্ত্ৰবিলাক এই নতুন নতুনকৈ আদি দি আমি হৱন কৰাই মানে পূজা কৰিছোঁ, যাতে আমাৰ দেশখনত শান্তি হওক, আমাৰ শক্তি পাওক চবেই। সেইকাৰণে আমি ৰাতিপুৱাৰ পৰা লাগি আছোঁ, মানে পূজা পাঠ একদম ভালকৈ হৈ আছে ইয়াত। জাগিৰোডত এই প্ৰথম ইমান ডাঙৰকৈ ইমান ভালকৈ মানে হনুমান মন্দিৰ ইয়াত পূজা চলি আছে।